কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ সকলোৰে ভাল, মোৰো ভালে। আজি আমি আহি আছোঁ শাক ছিকিবলৈ। এইটো সময়ত বহুত শাক পাচলিৰে দিন, সেইকাৰণে বাৰু ভাল লাগে ঠাণ্ডা দিনটো, কিন্তু ঠাণ্ডাও বহুত পৰিছে, সেইখিনিও আকৌ বেয়া লাগে অকণমান দেই। এইবিলাক চব শাক ছিকা পাৰ্টি। লাজ লাগে বোলে ভিডিঅ' উঠিবলৈ। আৰু মই এইফালে আহি আছোঁ বাৰীৰ পিছফালে শাক ছিকিবৰ কাৰণে। আৰু আজি আমি ছিকিবলৈ আহিছোঁ দৰুণ বন। দৰুণ বন আপোনালোকে খায়ে চাগে, কিছুমানে হয়তো বেয়া পাব পাৰে, মই কিন্তু ভাল পাওঁ দেই। আৰু এইবিলাক দেখিছেনে, ইমান ধুনীয়াকৈ গজি আছে চববিলাক। দিয়া আছে লাগিলে আহিব পাৰে। শাক ছিকি হ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। কিমান পালে? আহক। আৰু ঘৰলৈ আহিয়ে দেখা পাইছোঁ যে এটা মোনা, আৰু মোনাটোত আছে কেইপটমান বস্তু। অকণমান এতিয়া কাম বন কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ বাৰু সেই মোনাটোত কি আছে। ইফালে হৈছে সৰু মাছ আৰু ইফালে ফ্ৰাই মাছ, একদম পূৰা কাটি বাছি ফ্ৰাই কৰি মৰমত দি পঠিয়াইছে, আৰু লগতে ইফালে কেইপটমান শাক পাচলি। এই সকলোখিনি আহিছে মোৰ মাৰ ঘৰৰ, আৰু মাৰ ঘৰৰ পৰা কিবা এটা পোৱা মানে কিমান যে ভাল লাগে, নহয়নে বাৰু? সকলোৱে হয় বাৰু এইটো। আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।